হাই বন্ধুসকল, আজি শ্ৰীমন্ত আৰু মই পাথৰিকা দুৰ্গা মন্দিৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলোখিনি গম পাব আৰু শেষলৈকে চাই থাকিব, মানে স্কিপ কৰিব। মন্দিৰ পালোঁ আৰু বেছি নাই, এয়া মানে ওচা পালি উঠি আছে। একদম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিতৰলৈকে সোমাই যাওক, চাই থাক। মন্দিৰলৈকে যাওক। বাৰী আপোনালোকক পাথৰিকা দুৰ্গা মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আমি শ্ৰীমন্তৰ মই ডাইৰেক্ট ডিপিলাত যাওঁ। ডিপিলাত মানে কি কেনেকুৱাকৈ পাতিছে আমি সেইখিনিও চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ দেখাই আছে এতিয়া পিঠি, আৰু এইটো শ্ৰীমন্ত মোৰ পিঠি চলাই আছে চাইকেল, আৰু মই বহি গৈ আছোঁ। যিমান পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকক একেলগে। পালোঁ ননৈ নদীৰ দলং, আৰু ডিপিলা পাবলৈ বেছি নাই আৰু বেছি নাই আৰু 1 কিলোমিটাৰ। আমি আহি ডিপিলাৰ চব পালোঁ বৰ্তমান। দুৰ্গা মন্দিৰ পাবলৈ বেছি নাই আৰু বেছি নাই পালোঁ আৰু এইবিলাক এইফালে দোকান। আমি আহি দুৰ্গা মন্দিৰ পালোঁ, এয়া চাওক। ধৰ্ম সম্পৰ্কীয় কথাবোৰ ক'ব। মন ধৰ্ম যিটো ধৰা হয়, যিটো গ্ৰহণ কৰা হয়, সেই ধৰ্ম, যিবিলাক কল্যাণ উৎসাৱী ধৰ্ম, যিবিলাক শ্ৰেয়স্কৰ ধৰ্ম, আমি সকলোৱে মন্দিৰে বা পূজাস্থলীয়ে মণ্ডপে সকলো স্থলীতে আৰু আমি এতিয়া ডিপিলা দুৰ্গা মন্দিৰক বিদায় দি কাৰণে আমি এতিয়া পুনৰ পৰিচয়লৈ যাত্ৰা আৰম্ভ কৰিম। ডিপিলাৰ পৰা আহোঁতে গধূলা হৈ গ'লে আন্ধাৰ, মানে সেইকাৰণে লাইট জ্বলাই ভিডিঅ' কৰিব লগা হৈছে। আৰু পৰিচয়তে দেখাব লাগে, চাই থাকক ভিডিঅ'টো ভালকৈ। কেনে লাগিছে? মানে গানটো কি গানত শ্বুটিং হ'ব যে কি গানত মানে আমি অসমীয়া ছোৱালী ভয় নকৰোঁ। লাইটটো অলপ কচোন। আমি অসমীয়া ছোৱালী কি কইনা আজি কি গানত আছে, মানে আজি তোমাৰ কি গানত মানে ডেন্স হ'ব ভালকে? ৰিমঝিম বৰষা নামিছে। ৰিমঝিম বৰষা নামিছে। একেবাৰে মানে লাইক কৰি দিব আৰু পুৰা ভিডিঅ'টো, এইটো মানে এক্সট্ৰাকৈ ভিডিঅ'টো দিয়া হ'ব। Terus mereka ikuti.